2020 চনত ইউপিপিএলে আমি কাউন্সিলত সরকার গঠন করেছিল আর তেতিয়াৰ পৰা এটা স্ট্রং ডিটারমিনেশন লয় আমি আগবাড়ি আহি আছিলো। প্রথম আমার 2022ত ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ৰাজ্যসভালৈ আহিল। 2024ত জয়ন্ত বসুমতাৰী ডাঙৰীয়া লোকসভালৈ আহিল আৰু যোৱা 2025ৰ যেটো আমাৰ পৰিষদীয় নিৰ্বাচন এটো ভাল নহল, কিন্তু 2026ৰ যেটো বিধানসভা নিৰ্বাচন এটো আমি খুব ভালকে এবাৰ কন্টেস্ট কৰিছো আৰু ইয়াৰ মাজতে অসমৰ 3টাকৈ ৰাজ্যসভাৰ সিট খালি হৈছিল। তাত তৃতীয় পদৰ কাৰণে আমি ইউপিপিএল যেহেতু এলায়েন্সত আছিল, তৃতীয় পদৰ কাৰণে এটা সুযোগ পাইছিল। এই হিচাপে দলে মোক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে ঠিক কৰিছিল আৰু আমি আনকন্টেস্ট জিকিছিল আৰু সেই হিচাপে এই সদনটো শ্ৰদ্ধা জনাই আজি মই আহি পেলাই আমাৰ সতীৰ্থসকল দলৰ নেতৃবৃন্দ একেলগে আহি শপত গ্ৰহণত অংশগ্ৰহণ কৰিছো আৰু মই এজন মেম্বাৰ হিচাপে শপত গ্ৰহণ কৰিছো। অনাগত দিনত বিশেষকৈ বড়ো চুক্তি ৰূপায়ণ, বড়োসকলৰ দীঘলীয়া সমস্যা, বড়োলেণ্ড আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আমি একেলগে মাত মাতিবলৈ চেষ্টা কৰিম। অসমৰ বাকীখিনি বিধায়ক, অসমৰ বাকীখিনি সাংসদ আৰু আমাৰ যেটো আমাৰ 3জন সাংসদ হ'ল, আমি নিজাববীয়াকৈ ইউপিপিএলৰ নিজৰ পলিচি হিচাপে বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমৰ 146টা জনগোষ্ঠীৰ স্বাধীনতাৰ পিছত এতিয়ালৈকে সমাধান নোহোৱা কিছুমান সাংবিধানিক সমস্যাবিলাক আছে, সেইবিলাক সমাধান কৰাৰ কাৰণে আমি একেলগে মাত মাতি যাম।